গুড মৰ্ণিং। আপোনালোকে নিশ্চয় শুনিছে মুগা পালকসকলে কোৱা মোৰ মুগা 2 ওলাইছে 3 ওলাইছে, কিন্তু এই 2-3নো কেনেকৈ হিচাপ কৰে এইটো আপোনালোকক অলপ জনাই দিম। মুগা পালকসকলে জানেই, কিন্তু নতুন যিসকল মুগা পালক হয়তো কনফিউজ হ'ব পাৰে, এইটো কাৰণে কৈছোঁ। ফাৰ্ষ্টত যিটো জন্মগতভাৱে মুগাৰ এটা স্কিন আহে, এইটো ফাৰ্ষ্ট ষ্টেপটোত ইহঁতে যেতিয়া চাই উৰোৱা বুলি কয়, এইটো এৰোৱাৰ পাছত যিটো স্কিন পায়, ইয়াত দেখিছে এইবোৰ এতিয়া হেৰিৰ কাৰণে জুই ওলাবৰ কাৰণে ৰখি আছে, আৰু মুগা পাত পুতি দিয়াৰ ফলত পৰি আছিলে, আৰু স্কিনবোৰ গোটেই এতিয়া কোমল হৈ থাকে। এইটো কাৰণে পৰাপক্ষত এইটো টাইমত হাতৰ পৰা নুচুলে ভাল, এইটো কাৰণে মই পাতত লগাই দিছোঁ। মানে পাতত যিটো পাতত আছে এইটো পাততে ডাইৰেক্ট হিচাই কাইটৰ পৰা লগাই দিছোঁ। আৰু আপোনালোকক স্কিন এৰোৱা যে কৈছিলোঁ, এইটো স্কিনটো এৰোৱা আছে, দেখিছোঁ এইটো যিটো